নমস্কাৰ। পাহাৰৰ আচলত নদীৰ মধুৰ গুঞ্জন, পাইন গছৰ সুবাসেৰে মমতা ভৰা নিশা আৰু বনজুইৰ উষ্মতা হৃদয়ৰ আনন্দ শান্তিৰ ৰাগিনীৰ পিছত ৰাতিপুৱালৈ পোহৰ হৈছিল। নৈখনৰ শব্দবোৰে মোক বহু নিশালৈকে উজাগৰি ৰাখিছিল। এনেকুৱা লাগিছিল যেন গোটেই শব্দবোৰ কেৱল শুনিয়ে থাকিম আৰু শুনিয়ে থাকিম। পুৱালৈকে খিৰিকীখন মেলি পেলাই দেখিছিলোঁ এই ধুনীয়া পৰিৱেশটো। প্ৰতিদিনে যদি এনেকৈ খিৰিকীখন মেলিয়ে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পালোহেঁতেন, কিমান যে নিজকে সৌভাগ্যৱান বুলি গৌৰৱ অনুভৱ কৰিব পাৰিলোহেঁতেন। যিহেতুকে মই নদী, পাহাৰ, শিল আৰু সেউজীয়াৰ প্ৰেমিক, সেয়া মই হয়তো বহুবাৰ কৈছোঁ, বহুকেইটা ভিডিঅ'ত হয়তো মই আপোনালোকক জনাইছোঁ। কেইদিনমানৰ আগতে যেতিয়া আমি কাশ্মীৰৰ পেহেলগামলৈ গৈছিলোঁ আৰু বাইচৰণ ভেলীত যোৱাৰ আগদিনাখন আমি পেহেলগামৰ যিখন ৰিজৰ্টত আছিলোঁ, ঠিক এনেকুৱাই আছিলে সেই পৰিৱেশটো। যান্ত্ৰিকতাৰ পৰা কিছু সময় নিজৰ মাজত কটাম বুলি এনেকুৱা এটা পৰিৱেশ বিচাৰি আমি আজি ইয়ালৈকে আহিছোঁ। যিসকলে কেতিয়াও পেহেলগামলৈ যোৱা নাই বা উত্তৰ পূৰ্বাঞ্চলৰ ধুনীয়া পেহেলগামখন চাবলৈ বিচাৰে বা কোনখন ৰিজৰ্টৰ পৰা চাব পাৰি, তেনেহ'লে মোক কমেণ্ট কৰি জনাব। মোক ফ'ল' কৰিব। আজিলৈ আহোঁ।